গাইজ কি খবৰ সকলো আশা কৰোঁ সকলো ভাল সকলো ঘৰতে আছে সুৰক্ষিত আছে লকডাউনৰ কথা জানেই কালিলৈ এটা বিশেষ দিন সকলোৰে কাৰণে যিসকলে মেট্ৰিকৰ ৰিজাল্ট দিছে মেট্ৰিকৰ ৰিজাল্টৰ যিবিলাক ৱেবছাইট চৰকাৰে সেৱাই এৰিছে তাৰ এটা বেষ্ট ৱেবছাইট এৰিছে ৰিজাল্ট সেৱা অনলাইন আপোনালোকে চাই লওক তাত দি দিছোঁ মই এই ৱেবছাইটটো বহুত ভাল পটককৈ পেজটো খোল খায় পটককৈ আৰু টাইমো দিয়া আছে এতিয়া বৰ্তমান 11 ঘণ্টা 20 মিনিট 6 ছেকেণ্ড চলি আছে তাৰ ভিতৰত 9টা বজাত কাইলৈ ৰিজাল্টটো ডিক্লেয়াৰ হৈ যাব সকলোৱে তাত চাব তাতে ৰিজাল্টটো ওলাই আহিব গোটেইখিনি আপোনালোকৰ যিখিনি ঘৰৰ ল'ৰা ছোৱালী আছে সকলক ভিডিঅ'টো যাতে ভাল পালে যদি শ্বেয়াৰ কৰি দিয়ক তেতিয়া গম পাব মই স্ক্ৰীনকৈ ধুনীয়াকৈ বস্তুখিনি দেখুৱাই দিছোঁ আপোনালোকক সকলোৱে বুজি পাব আজিলৈ ইমানেই আকৌ এটা পুনৰ ভিডিঅ' লৈ আজিলৈ এৰিছোঁ ধন্যবাদ।